নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। তো বন্ধু বান্ধৱীসকল কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলোৱে ভালেই। তো ইমান দিনৰ মূৰত লগ পাইছোঁ, তো বহুত দিনৰ মূৰত লগ পোৱা নিচিনা লাগিছে। ইমান দিন ভিডিঅ' দিব পৰা নাই, মানে তেনেকৈ ক'লৈকো যাবও পাৰে ন, আৰু সদায়নো ইমান দূৰত কেনেকৈনো যাব পাৰোঁ ন। তো সেইকাৰণে ভিডিঅ' দিব পৰা নাই, আৰু তেনেকৈ ভিডিঅ' নিদিয়াকৈ থাকিলেওতো নহ'ব। গতিকে মই ভাবিছোঁ আজিৰ পৰা ডেইলি ব্লগ বনাওঁ। ডেইলি মানে কেতিয়াবা মিষ্টেক হৈ যাব পাৰে, বাট ডেইলি ব্লগ বনাবলৈ চেষ্টা কৰিম। আপোনালোকে ডেইলি ব্লগ চাবলৈ নিশ্চয় কমেণ্ট কৰি জনাবচোন। আৰু আমাৰ এফালেতো পুৰা পানী হৈছে, তো ডেইলি ব্লগ বনাবলৈ আজিৰ পৰা আৰম্ভ কৰিম। তো আপোনালোকে চাই থাকিবচোন, আমাৰ এফালেতো পুৰা পানী হৈছে। ৰখক আপোনালোকক দেখাম। যোৱাকালি ৰাতি প্ৰায় 11-12 মানলৈকে ইয়াত পানীয়ে নাছিলে, কিন্তু এতিয়া চাওক কিমান কম টাইমৰ ভিতৰত ইমানখিনি পানী হৈ গ'ল। এতিয়া ইয়াৰ পিছত কিমান হয় আৰু ঠিক নাই। আৰু পিছফালে পানী, এতিয়া আপোনালোকক আৰু দেখাম। ৰখক, আৰু টাইম আছেই নহয়। তো আজিৰ পৰা ডেইলি ব্লগ বনাবলৈ আৰম্ভ কৰিছোঁ। তো সকলোৱে ছাপোৰ্ট কৰিবা। তেনেকৈতো সদায় সকলোকো যোৱা নহয় ন, তো সদায় ভিডিঅ' দিব নোৱাৰোঁ। বহুত দিনৰ মূৰত যোৱা হয়, বহুত দিনৰ মূৰত এটা দুটা দিলে মোৰো ভাল নালাগে। আপোনালোককো বহুত দিনৰ মূৰত এটা দুটাহে দিয়া যায়, সেইকাৰণে ডেইলি ব্লগ বনাবলৈ আহিছোঁ। এতিয়া আপোনালোকে চাব কেনেকুৱা পায় কমেণ্ট কৰি জনাব। তো এতিয়া কামৰ লগত আছে, কৰি লওঁ। কৰি পেলাই আপোনালোকক আৰু কি পাওঁ দেখাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো চাই থাকিব। পানী চাওক গাইছ, আমাৰ খেৰখনি বাগৰিলে। সেইফালে চাওক কপিলি পানী, ৰেল গেটটোৰ কাৰণে সেইফালে যাব পৰা নাই। তো পানী বেয়া স্পীডত বহিছে গাইছ। এখন গাইছ কপিলি নদীখন চাওক। এই গাইছ পানী চাব আহিলে, বৰষুণ আহিছে। বলক স্পীডখন। এতিয়া আমাৰ ৰাস্তা খেৰখনি পানী বাগৰিলে, সেয়াও আপোনালোকক দেখাম বলক। কি হৈছে ঠিক নাই আৰু। তো গাইছ এতিয়া আমাৰ গৰু এজনী আছে। গৰুজনী এতিয়া ওখ জেগাত থোৱা হওঁগৈ। ওখ জেগাত মানে ওচৰতে ফিল্ড এখন আছে, তাত থোৱা হওঁগৈ। আপোনালোকে দেখাবলৈ চেষ্টা কৰিলে। তো গাইছ পানী বহুত স্পীডত বাঢ়ি আছিলে, তো গতিকে গৰুজনী নি পেলাই চুগা মিলৰ ফিল্ডত থৈ আহিলোঁ। গৰুজনী থৈ আহি পেলাই এতিয়া আহি জুতি অৱস্থা দেখিছে আপোনালোকে। আমাৰ ঘৰখনৰ অৱস্থা চাওক, এডাল চাওক কি হৈ আছে। পানী থৈ আহি পেলাই কি হৈ আছে চাওক, অৱস্থা চাওক গাইছ আমাৰ ঘৰ। ৰখক ভালকৈ দেখাই আছোঁ। উঠনি আপোনালোকক পানী দেখা পেলাই যেতিয়া গৰুজনী চুকামিলৰ ফিল্ডত থ'বলৈ গৈছিলোঁ, তেতিয়া আপোনালোকেতো দেখিছিলে আমাৰ চোতালত। তাৰপিছত আকৌ এই ৰাস্তা ক'তো পানীয়ে নাছিলে, পথাৰতে কেৱল পানী আছিলে, হয় নাই? কিন্তু এতিয়া আহি দেখোঁ যে এয়া অৱস্থা। তাৰপিছত উঠনি যাওঁতে একোৱে নাছিলে, এতিয়া দেখিছে ইমান সোনকালে কিমান স্পীডত আহি গ'ল। আমাৰ ঘৰত সোমালে কি কৰিম চেছে আৰু। বা গাইছ ইমান সোনকালে ইমান জল্দি চাওকচোন কিমানখিনি হৈ গ'ল, ভাবিবই পৰা নাই। অথনি যাওঁতে ৰাস্তা ওলাই আছিলে, আপোনালোকেতো দেখিছিলে ন, ইমান নাছিলে। এতিয়া চাওক না কিমানখিনি হৈ গ'ল। চাওক আমাৰ ঘৰত সোমালে কি কৰিম আপোনালোকক সকলোখিনি দেখাই থাকিম দিয়ক। চাই থাকক ভিডিঅ'টো আগলৈকে। তো গাইছ আমাৰ ঘৰখনৰ বিলাক চাওক। এইখন চাওক আমাৰ ঘৰখন, এইখন হৈছে আমাৰ ঘৰখন। ঘৰৰ বিলাক চাওক। নাহিবি এনে কৈছে। গাইছ পানী বহুতে বাঢ়ি আছে চাওক। আমাৰ বান্দাত উঠিবলৈ আৰু অলপমান বেছি নাই, আৰু অলপমান আছে। ইয়াত বাৰু ঘৰটো নুঠেগৈ সম্ভৱে। ছাগলী আজি থৈ দিছোঁ, ইয়াত নুঠিব। ভিতৰলৈ সম্ভৱ নুঠিবগৈ পায়। উঠিলে থকা জেগা আছে দিয়ক বাৰু। ৰাস্তাৰ পৰা আহোঁগৈ ৰখক। চোতালত পানী চাওক, একাঠো পানী। আচ্ছা বৰষুণো দি আছে, ক'তনো পানী ৰখিব। কেনেকুৱা অৱস্থা হৈ লাগিছে গাইছ। আমাৰ বান্দাটো উঠিব আৰু অলপমান আছে। ঘৰ বাৰু ভিতৰলৈ নোসোমাই বাৰু সহজতে। বান্দাত উঠিব চাগে, উঠা নাথাকে আপোনালোকক জনাই থাকিম দিয়ক।
আজিলৈ ইমানে আৰু আজিৰ পৰা ৰেগুলাৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম তো বন্ধু বান্ধৱীসকল যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিবা আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনোৱাৰ লগতে যদি মোৰ চেনেলটো কোনোবা নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অলপ প্ৰেছ কৰি দিব আৰু তোমালোকৰ ডেইলি ব্লগছ লাগিব নালাগে কমেণ্ট কৰি জনাবা তো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ দিছোঁ বাই বাই